দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি দিয়া কাৰ্যক আমি বিৰোধিতা কৰিছো যদিও ইয়াত আমি আচৰিত হোৱা নাই। অসম দখলদাৰী ভাৰতৰ বাবে উখনৰ উৰ্বৰ ক্ষেত্ৰ আৰু ভাৰতৰ ওচৰত ধলগিৰি তথা ইয়াৰ জৈৱ বৈচিত্ৰতাৰ কিবা গুৰুত্ব আছে বুলি ভবাটো এক অৰণ্য ৰোদনহে মাথো। আমি অসমৰ জাগ্ৰত প্ৰহৰী সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে দিহিং পাটকাইত হাত নিদিবলৈ সকলো পক্ষকে আগতীয়াকৈ জনাই থলো, অন্যথা পৰিণাম ভোগ কৰিব লাগিব।